বন্ধুসকল আজি আমি কথা পাতিম দুটামান এনেকুৱা এলচিকা গৰুৰ ওপৰত। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এলচিকা গৰুকেইটাক অলপ খালি কেলা জীৱন অথলে যায় গাতলে যায় মোৰ কি যায় মই অকল কেলা ফালি যায়। ये तो लेटेस्ट न्यूज़ है। স্কুলৰ কাপোৰযোৰ পিন্ধি কেলা যাবলৈজনী একেবাৰে হৈ গৈছে ছুপাৰষ্টাৰ। লগ পালে কেলা কাণত তলত ডিম চৰ মই কেলা জিঅ'চিক ৰষ্টাৰ বয়। আৰু এইটো কি তোৰ কেলা পাছফালৰ পৰা ছাগলীৰ দৰে তোৰ স্বভাৱ মুখত কেলা মিঠা মাত কথাৰে আজি ফালিম পাৰিলে খাই ল'বি অলপ জালুক দি মাগুৰ মাছ ফুট। এতিয়া মোৰ কথা শুনি তহঁতৰ কেনেকুৱা লাগে যে झूठ बोलो बार बार झूठ बोलो মাজনী ঐ ইমান ধুনীয়া না 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 তহঁত দুটা একেবাৰে কেলা মৰিব নালাগে। তহঁত দুটা মৰিলে কেলা কোনে কৰিব समझ रहे हो आप समझ আৰু কেলা তহঁতবিলাক কেলা মই গ'লে মোক কণ্টেণ্ট আহিব ক'ৰ পৰা অকল সেইটো কোৱা নাগতি কেলা মোক কণ্টেণ্ট ক'ত পাম তহঁতিবিলাক থাকিলে মই পাম কেলা মই থাকিলে তহঁতি এই কেলা शाबाश बेटा बहुत बढ़िया। হেল্ল' বন্ধু তোমালোকে চাই আছা জিঅ'চিক ৰষ্টাৰ বয়। অঘাইতং ল'ৰাটো মই অঘাইতং বেছি হ'লে উৎপাতটো কাণত ধৰি পকাই থম। আকৌ আহি গ'লি কেলা তহঁত দুটা কেলা চাই কেলা মোৰ মাথা বেয়া হৈ গৈছে। তোক দেখি নহয় কেলা তহঁতৰ কলেজ যোৱা ড্ৰেছযোৰ দেখি কেলা মোৰ মাথা বেয়া হৈছে। আৰু পঢ়া নামত কেলা তহঁতৰ দুটা পঢ়তো নাই মোৰতো কেলা তহঁতক দেখি এনেকুৱা নালাগে বেটা কেলা আজি অভাৱত পৰি স্বভাৱ নষ্ট হ'ল তাৰ। भाई साहब कुछ ज्यादा नहीं हो गया मतलब কাণত পিন্ধিলি মাইকী কাণফুলি চকু চেলৰি দিলি কাটি এতিয়া হিজিয়াৰ দৰে লাগে দেখি তোৰ দৰে ল'ৰাক আমাৰ দগীয়ে কেলা দিয়ে মুখত মুটি। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं। যাৰে তই বকা চোদা सब एक भाई भाई তহঁত দুটা চুদুৰ মাক দেউতাকে চিন্তা কৰে ল'ৰা ছোৱালী পঢ়ি শুনি এদিন ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব আৰু আমাৰ এতিয়া তোমালোকে ব্যস্ত থাকিব লাগে কিতাপৰে দীঘল শাৰীত আৰু কেলা ঘটিৰাব বাতিয়ে খেলি আছে ৰঙৰ ফাকু। আৰু ছোৱালীজনীয়ে মুখত হাতখন দি এটা চকুৱে চাই আছে কি বুজালে মানে তাই হ'ব তহঁতৰ কেলা এইবিলাক নমুনা চাবলৈ দেশ স্বাধীন কৰা নাছিলে কেলা মহাত্মা গান্ধী আৰু তহঁতৰ এইবিলাক তোৰ কেলা ভালদৰে গজা নাই দাড়ি ডিঙিত ওলমাই ল'ব বিচাৰিছ এজনী নাৰী ঘৰত যা তোক কেলা বাপেৰে ফালিব পিঠি। কেতিয়াবা মোক লগ পালে ক'বা দিয়কচোন কিবা এটা কিনি। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।